পুনৰ ভাইৰেল হৈছে এক ভয়ংকৰ কাণ্ড। বুৰ্খা পিন্ধি মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰে এজন যুৱক। যুৱকজনে গোপনে ল'লে মহিলাৰ ভিডিঅ' লোৱাৰ সময়তে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। IT কোম্পানীত কৰ্মৰত আছিল অভিমান্য নামৰ যুৱকজন। যুৱকজনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মোবাইলসহ কেমেৰা। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিমন্য নামৰ যুৱকজনক। IT কোম্পানীত কৰ্মৰত আছিল যুৱকজন। যুৱকজনক গ্ৰেপ্তাৰ কৰি কেৰালা আৰক্ষীয়ে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দ্ৰুত যুৱকজনক। কেৰালাৰ লুলু মলত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। সম্পূৰ্ণ মহিলাৰ বেশেৰে প্ৰৱেশ কৰিছিল মহিলাৰ প্ৰস্ৰাৱগাৰত। আৰক্ষীৰ সন্মুখত ভিডিঅ' গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰিছে যুৱকজনে। প্ৰস্ৰাৱগাৰত লগাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মোবাইল আৰু কেমেৰা। পুনৰবাৰ জনাইছো এক শিহৰণকাৰী ঘটনা। কেৰালাৰ লুলুমলত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। সম্পূৰ্ণ মহিলাৰ বেশেৰে প্ৰৱেশ কৰিছিল মহিলাৰ প্ৰস্ৰাৱগাৰত। আৰক্ষীৰ সন্মুখত ভিডিঅ' গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰিছে যুৱকজনে। লম্পট যুৱকজনৰ নাম হৈছে অভিমান্য আৰু এই লম্পট যুৱকজনে IT কোম্পানীত কৰ্মৰত আছিল। এনেকুৱা লম্পটক কেনেকুৱা শাস্তি দিব লাগে? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।